এতিয়া লগতোক লগ পালোঁ, লগতো আহিলে। আৰু এইখন হৈছে নেপকো গেট, এইটো ATM। বৰষুণটো পেলালে আৰু ন। হেল্ল' বন্ধুসকল, ঘৰ পালোহি এতিয়া। ঘৰ পাই গা পা ধুই ভাত পানী খাই মই এতিয়া কামলৈ ওলাইছোঁ। আহি থাকোঁতে ভিডিঅ'টো কৰিব পৰা নগ'ল মানে, কাৰণ বৰষুণটো দি দিলে সেইটো কাৰণে। আৰু এতিয়াও ডাৱৰীয়া কৰি আছে, দেখিছে চাগে এইফালে পূৰা ক'লা কৰি আছে, পূৰা বৰষুণটো দি দিলে। আৰু সেই এতিয়া লগৰজন আহি আছে, লগৰজনক সিও কামলৈ যাওঁ মানে একেলগতে। সি বেলেগত কয়, ময়ো বেলেগত কওঁ। তাক লৈ পিনে লগত দুইটা গৈ আছোঁ। এতিয়া লগতোক লগ পালোঁ, লগতো আহিলে। দুইটা একেলগতে গৈ আছোঁ আৰু ব'লক গৈ থাকোঁ। এইখন আছে নেপকো। আৰু এইখন হৈছে নেপকো গেট, এইটো ATM। এইফালে কলনীখিনি আছে, এইটো চাইডে। এইফালে ডিউটি কৰা মানুহবোৰ এইফালে সোমায়। এইটো হৈছে আমাৰ ইটা ফেক্টৰী। এয়া ইটা উঠাই আছে, উঠাই আছে নে কি উঠাই আছে। পাই গ'লোহি এতিয়া কামৰ জেগা। আহি থাকোঁতে ভিডিঅ'টো কৰিব পৰা নগ'ল, কাৰণ বৰষুণ জাক দি দিলে তেতিয়াই দেখিছে। ডিউটি ছুটি কৰি এতিয়া গৈ আছোঁ দুলীয়াজানত কাম এটা আছে। প্ৰেছত সোমাব লাগে, প্ৰেছতে কাম এটা আছে, কামটো কৰি মেলি ঘৰ গৈ আছোঁ। আমাৰ ছুটি হয় 4 বজাত এতিয়া ঘৰ গৈ আছোঁ। এফালে যায় দুলীয়াজান, মই নাহলৈ আপোনাৰ পৰা গৈ আছোঁ। নাহলৈ ফালৰ পৰা দুলীয়াজান গৈ আছোঁ। তাৰপিছত এডোখৰ মাজগাঁও বুলি কয়, কি ধুনীয়া পৰিৱেশ চব না। মানে কঠীয়া সিঁচি থৈছে, কি মজা পৰিৱেশ। আজি এক পাক দিয়া হ'ল, এক পাক দিলোঁ, এক ৰাউণ্ড মাৰিলোঁ আজি। নেপকো চাৰিআলি দুলীয়াজান এক ৰাউণ্ড দিলোঁ। আমাৰ নেপকো ওচৰ দলংখনৰ কাম চলি আছে, দলং বনাইছে। এইপিনে এতিয়া যাব পৰা নাই, চবেই ৰৈ আছে। এই ইয়াত মাটি সমান কৰি আছে।
চবে মাটি উঠাই আছে ৰ'ব লাগিব অলপ দেৰি ৰৈ আছো ইমান দেৰি হয় আমনি লাগিছে ঘৰ পাই গ'লো এতিয়া ঘৰ পাই বৰফ খাব দিছে গোটেই চোলাত পৰিলে ঠিকে আছে ঠিকে আছে মজা লাগিছে খাই চাব আগতে সৰুতে এনেকৈ খাইছিলোঁ ৰাচনা মিলাই আহি পাই এইটো গা পা ধুই খাব দিলে ঠাণ্ডা চোলাতে পৰিলে খাব নাযায় এতিয়া খাই বৈ যাওঁ গাঁৱৰ ফালে দাদা এজনে মাতিছে বাইকখন চকা খুলিব লাগে বোলে চকা এতিয়া ঘৰৰ পৰা ওলাই পিনে গৈ আছোঁ ৰাস্তাত দেখাইছোঁ ৰ'ব এইটো এইফালে গৈ এনেকৈ যাই এইফালে গৈ 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 এয়া পালোহি কৈ বুলি কয় দেখোন কেৰেকণি গাঁও কেৰেকণি এখন স্কুলত মই পঢ়িছিলোঁ সৰুতে ক্লাছ 7লৈকে ইয়াত পঢ়িছিলোঁ এতিয়া এই ইয়াত এইডোখৰত দলংখন বনাই আছে নতুনকৈ বনাইছে মানে পূৰা জাম হৈ আছে আৰু পূৰা বোকা ছাইডৰ ফালে মাটি উঠাইছে মানে গাঁৱলৈ যায় এইটো ৰাস্তা এইটো হৈছে আমাৰ লাইব্ৰেৰী এইফালৰ পৰা আহিলোঁ এইফালৰ পৰা এইটো ৰাস্তা এইয়া এইখনে হৈছে আমাৰ নাহৰণি গাঁও নামঘৰ আহিলে মই ইয়াৰে কি ধুনীয়া চব পৰিৱেশ চাইড এইটো হৈছে আমাৰ নামঘৰ কৃষ্ণ হাল বাইছে ঠিক আছে আহিছে নেকি পাইছে নাই কৈছো হা চব কি ধুনীয়া লাগিছে পালোহি আৰু এই ঘৰ এইটো ঘৰটো এইটো ইয়াত মাছ মাৰি আছে মাছ মাৰি থাকক মই তালৈ যাওঁ আহি গ'লোঁ ক'ত গ'ল আহি গ'লোঁ বাইকৰ চকা খুলিব মাতিছে বোলে মোক এয়া হৈছে আমাৰ একলব্য বিদ্যাপীঠৰ শিক্ষক অনুপ চেতিয়া তাৰপিছত অকণমান দেৰি ধৈৰ্য ধৰক মই বাইকৰ চকাটো খুলি লওঁ তাৰপৰা কথা পাতি আছোঁ আপকামিং ইউটিউবাৰ Thanks. Love you forever. গাঁৱৰ পৰা আহিলোঁ গাঁৱৰ পৰা আহি এতিয়া গৈ আছোঁ ঘৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু কাৰণ আন্ধাৰো হৈ আহিছে আৰু ভিডিঅ'টো কেনেকৈ পালে চাই আপোনালোকে কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো টিপিককৈ টিপি দিব ধন্যবাদ জয় আই অসম